মাত্ৰ 1.5 বিঘা মাটিতেই জাতিলাও খেতিৰে স্বাৱলম্বী হৈছে দুজন কৃষক। গোলাঘাটৰ হগুনপাৰাত 1.5 বিঘা মাটিতে জাতিলাও খেতিৰ আৰম্ভণি কৰিছিল কুঁহিয়াৰ বাৰীৰ নিৰণ নাথ আৰু জানটো মহন্তই। হগুনপাৰা বিলৰ পাৰৰ হাৰুৱা ভূমিত দুই কৃষকে চৰকাৰী কোনো সাহায্য নোপোৱাকৈ উৎপাদন কৰা জাতিলাওত প্ৰতিটো 25ৰ পৰা 27 টকাকৈ বিক্ৰী কৰি সপ্তাহত লাভ কৰে 5,000ৰো অধিক টকা। কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বনৰীয়া হাতীয়ে ধাহিমুই শেষ কৰে। সেয়েহে নিশা টঙি ঘৰত থাকি উজাগৰে কৃষি কৰ্মত ব্যস্ত থাকে নিৰণ, জানটো আৰু খগেন চেত্ৰীৰ দৰে কৃষকসকল। এওঁলোকৰ উৎপাদিত ফচলত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গৰু আৰু ছাগলীৰ গোবৰ দিয়া হয়। সেইবাবে গ্ৰাহকৰ সংখ্যাও সৰহ। স্থানীয় ৱাটিঙৰ দেওবৰীয়া বজাৰ, গোলাঘাট চহৰ আদিৰ লগতে যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আদিলৈও বেপাৰীয়ে বিক্ৰীৰ বাবে নিয়ে। গোলাঘাটৰ পৰা কৃষ্ণকী বৰাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া। तेरा शराब নামটো শ্ৰী নিৰণ নাথ। আপুনি কিমান মাটি খেতি কৰিছে? মাটি মই এতিয়া বৰ্তমান 1.5 বিঘা কৰিছোঁ। 1.5 বিঘা। কি খেতি কৰিছে এইবোৰ? এইটো জাতিলাও আছে আৰু বিলাহী কৰিছোঁ, এতিয়া মটৰ কৰিম। হয়, জাতিলাও খেতি কোনে কোনে কৰিছে আপুনি? জাতিলাও খেতি এই ৰত্ন এই জানটো মহন্ত বুলি ল'ৰা এটাৰ লগত কৰিছোঁ। হয়, আপোনাৰ কিমান আয় হয় মাহেকত এইটোৰ পৰা? মাহেকত আৰু সপ্তাহতে আপোনাৰ 4,000, 5,000 এনেকৈ হয়। সপ্তাহত 4-5 হাজাৰকৈ পায়। এতিয়া অকণমান কমিছে, দিছৰ পৰা আহিব। জাতিলাওত লাভ হৈছেনে? এটা লাভ হৈছে। কিমান বিঘা কৰিছে জাতিলাও? জাতিলাও 1.5 বিঘা কৰিছোঁ। 1.5 বিঘা। এতিয়া ছিজনত, আগৰ ছিজনত অলপ বেছি কৰোঁ। বজাৰত দিয়ে নে আপোনাৰ ইয়াৰ পৰা? বজাৰত দিওঁ, ইয়াৰ পৰা বেপাৰীয়েও নিয়ে। এটাত কিমানকৈ পায়? এটাত 25 টকা, 27 টকা। আপুনি হ'লচেল কৰে? হ'লচেল কৰোঁ। কোন কোন জেগাত যায় ইয়াৰ পৰা জাতিলাও? ইয়াৰ পৰা বৰ্তমান কালিতো মৰিয়নি গৈছে আৰু কাইলৈ গোলাঘাটতে দিম। গোলাঘাট দিব। আৰু অন্য খেতি আপোনাৰ কিমান লাভ হয় আৰু কিমান মাটিত খেতি কৰে? কিমান মাটি মানে ধৰি লওক, মোৰ মাটি 5 বিঘামান আছে। এইফালে আলু দিবলৈ এতিয়া ঠিক কৰিছোঁ। আলু কিমান দিব? আলু 2 বিঘা দিম। আগতে লাভ হয়নে খেতিত? লাভটো যথেষ্ট হৈয়ে থাকে, বছৰি কৰি থাকোঁ। মানে আপুনি খেতিয়কে আৰু? মই খেতিয়ক। হাতীৰ উপদ্ৰৱ কেনেকুৱা ইয়াত? হাতীৰ উপদ্ৰৱ ইয়াত আছে। ৰাতি সেই লগ লোৱা কাৰণ সেইটোৱে, দুটাৰ ভিতৰত নকৰিলে নোৱাৰোঁ। হাতীৰ উপদ্ৰৱ আছে ইয়াত। হাতী ৰখিব লাগে? হাতী ৰখিব লাগে। হাতীয়ে উপদ্ৰৱ কৰিয়ে থাকে ন? কৰিয়ে থাকে। কি জেগা এইটুকুৰা? এইটো হগুনপাৰা বুলি কয়। হগুনপাৰা।